নমস্কাৰ বন্ধু-বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ কেনেকৈ ঘৰুৱা ঔষধেৰে নৰ্মেল কৰি ৰাখিব পাৰি। প্ৰথমে আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। সাধাৰণতে অত্যাধিক মানসিক চাপৰ ফলত এই ৰোগ হ'ব পাৰে। এই ৰোগ বংশগত কাৰণতো হ'ব পাৰে। আমাৰ দেহত তেজৰ পৰিমাণ বেছি হ'লেও এই ৰোগ হোৱা দেখা যায়। এই ৰোগৰ লক্ষণসমূহ হৈছে মূৰৰ বিষ হয়, বুকু বিষ হয়, চকুৱে জিলমিল দেখে, হাত ভৰি গা জিনজিনায়, ভৰি বাহু পিঠি ডিঙি পিছফালে বিষ হয়। হাই ব্লাড প্ৰেছাৰ নৰ্মেল হোৱা ঘৰুৱা ঔষধিৰ বিষয়ে জানো আহক। পলাশৰ শিপাৰ ৰস 2 চামুচকৈ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত 7 দিন খালে হাই ব্লাড প্ৰেছাৰ নৰ্মেল হয়। মানিমুনি বা ব্ৰাহ্মী শাকৰ ৰস 7-8টা চামুচকৈ, মৌজোল বা মিচিৰি 1 চামুচ মিহলি কৰি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খালে হাই ব্লাড প্ৰেছাৰ নৰ্মেল হয়। এনেকৈ 15 দিন খাব লাগিব। আমলখি 7টা খুন্দি মিচিৰি 1 চামুচৰ লগত প্ৰতিদিনে খালে হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰলত থাকে। পিঁয়াজ, খাহী মাংস, মাদক দ্ৰব্য, উত্তেজনাদায়ক গৰম বস্তুবোৰ খাব নালাগে। আজিলৈ ইমানে, ধন্যবাদ।